শ্ৰমিক কাৰ্ড যদি আপোনালোকে বনাইছে, আপোনালোকৰ কাৰণে এটা ভাল খবৰ আহি গৈছে। সেইটো ভাল খবৰ হ'ল, যদি আপোনালোকে শ্ৰমিক কাৰ্ড বনাইছে, এতিয়া আপোনাৰ শ্ৰমিক কাৰ্ডত শ্ৰমিকৰ পইচাটো সোমাইছে নে সোমোৱা নাই, এতিয়া আপোনালোকে কেনেকৈ চেক কৰিব আপোনাৰ নিজৰ মোবাইলত। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম যে আপোনাৰ শ্ৰমিক কাৰ্ডত শ্ৰমিকৰ পইচাটো সোমাইছে নে সোমোৱা নাই। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাই ল'ব। যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে কেনেকৈ চেক কৰিব, আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। আপোনালোকে চাৰ্চ কৰিব rozgar.online। জুম কৰি দেখুৱাই দিছোঁ, আপোনালোকে ইয়াত চাই লওক rozgar.online। যিটো 1 নম্বৰত অপশ্যন আহি যাব rozgar.online, আপোনালোকে সেইটোৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত অফিচিয়েল পেজটো ইয়াত খোল খাই যাব এনেকুৱাকৈ। ইয়াত কিন্তু বহুতো এডভাৰটাইজ আহি যায়, আপোনালোকে ইয়াত এডভাৰটাইজবিলাক ফাৰ্ষ্ট কাটি দিব। এতিয়া আপোনালোকে তলত যাব আৰু তলত যাব, আপোনালোকে ইয়াত চাব, ইয়াত দিয়া আছে কিন্তু শ্ৰমিক কাৰ্ডৰ বেলেঞ্চ কেছে চেক কৰে। আপোনালোকে আৰু তলত যাব, ইয়াত কিন্তু বহুতো অপশ্যন দিয়া আছে, আপোনালোকে ইয়াত চাই ল'ব। আপোনালোকে ইয়াত চাব, ইয়াত দিয়া আছে, সকলো তলত দিয়া আছে। ইয়াত চাব, ইয়াত দিয়া আছে শ্ৰমিক কাৰ্ড পইচা কেছে চেক কৰে। আপোনালোকে এতিয়া সেইটোৰ ওপৰত ক্লিক কৰিব। এতিয়া বহুতো এডভাৰটাইজ আহে, আপোনালোকে ফাৰ্ষ্ট এডভাৰটাইজবিলাক ইয়াৰ পৰা কাটি দিব এনেকুৱাকৈ। আপোনালোকে ইয়াত চাব, ইয়াত দিয়া আছে শ্ৰমিক কাৰ্ড কা পইচা কেছে চেক কৰে। আপোনালোকে ডাইৰেক্ট সেইটোৰ ওপৰত ক্লিক কৰিব। ইয়াত হিন্দীত দি আছে আৰু ইংলিছত দি আছে, আপোনালোকে ফাৰ্ষ্ট সেইটোত ক্লিক কৰিব। এতিয়া কিন্তু এইটো পেজ খোল খাই যাব এনেকুৱাকৈ। আপোনালোকে আৰু ইয়াৰ পৰা এড্ৰেছ কাটি দিব, আপোনালোকে চালে ইয়াত দিয়া আছে। এতিয়া আপোনালোকে আৰু তলত যাব, ইয়াত কিন্তু ডাইৰেক্ট এটা লিংক দিয়া আছে, আপোনালোকে ডাইৰেক্ট লিংকত ক্লিক কৰিব। ইয়াত আপোনালোকে কেনেকৈ চেক কৰিব লাগে, ইয়াত কিন্তু ষ্টেপ বাই ষ্টেপ দেখুৱাই দিছে, আপোনালোকে ইয়াত ভালকৈ চাই ল'ব। এতিয়া আপোনালোকে আৰু তলত যাব আৰু তলত যাব, ইয়াত কিন্তু দেখুৱাই দিছে যে আপোনালোকে এনেকুৱাকৈ চেক কৰিব লাগিব। ইয়াত চাই লওক, আপোনালোকে যিটো আপোনালোকে মোবাইল নম্বৰ দিছিল, আপোনালোকে জাষ্ট মোবাইল নম্বৰটো ইয়াত বহাই দিব। আপোনাৰ শ্ৰমিক কাৰ্ডত শ্ৰমিকৰ পইচাটো সোমাইছে নে সোমোৱা নাই ইয়াত শ্ব' কৰিব। ইয়াত কিন্তু অপশ্যন দি দিছে, আপোনালোকে আৰু তলত যাব, ইয়াত কিন্তু এটা লিংক দিয়া আছে, আপোনালোকে চাই লওক চেক শ্ৰমিক কাৰ্ড এমাউণ্ট। আপোনালোকে ডাইৰেক্ট ক্লিক হেয়াৰত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত লিংকটো ইয়াত খোল খাই যাব এনেকুৱাকৈ। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে মোৰ ডাইৰেক্ট লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহি যাব পাৰিব। যিটো আপোনালোকে শ্ৰমিক কাৰ্ড বনোৱাৰ সময়ত যিটো মোবাইল নম্বৰ দিছিল, আপোনালোকে জাষ্ট আপোনাৰ মোবাইল নম্বৰটো সেইটো ঘৰত বহাই দিব। মোবাইল নম্বৰ আপোনালোকে সেইটো ঘৰত মোবাইল নম্বৰটো বহাই দি আপোনালোকে এতিয়া চাৰ্চৰ ওপৰত ক্লিক কৰিব। ইয়াত দেখিব পাৰিছে ন' ৰেকৰ্ড ফাউণ্ড। এতিয়া কিন্তু মোৰ শ্ৰমিক কাৰ্ডত শ্ৰমিকৰ পইচাটো সোমোৱা নাই। এতিয়া কিন্তু অসমত শ্ৰমিক কাৰ্ডৰ পইচাটো দিয়া আৰম্ভ হোৱা নাই। যেতিয়া দিয়া আৰম্ভ হৈ যাব, ইয়াত কিন্তু শ্ব' কৰিব যে আপোনাৰ শ্ৰমিক কাৰ্ডত শ্ৰমিকৰ পইচাটো সোমাই গৈছে। এতিয়া কিন্তু বেনিফিচিয়াৰীত দিয়া আৰম্ভ হৈ গৈছে। এতিয়া কিন্তু অসমত দিয়া আৰম্ভ হোৱা নাই, অসমতো আৰম্ভ হৈ যাব অতি সোনকালে।